সকলোকে সুপ্ৰভাত জনাই পুনৰ এটা নতুন ভিডিঅ'লৈ মই দিছে সকলোকে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাইছোঁ চিলাপথাৰলৈ বুলি বিশেষকৈ মন্দিৰ ভাগলৈ আপোনালোকক দেখাম ক'ত যাওঁ কি কওঁ। উত্তৰগাঁথনি ষ্টেচনৰ পৰা আমি যাম চিলাপথাৰ ষ্টেচনলৈকে আৰু এইফালে মই টিকেট কৰি ল'লোঁ। আৰু আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে উত্তৰগাঁথনিৰ পৰা চিলাপথাৰলৈকৈ ল'ব 65 টকাকৈ এজন। আহিছোঁ মালিনী থান অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ পাহাৰৰ ওপৰত অৱস্থিত আৰু চিলাপথাৰৰ পৰা 8 কিলোমিটাৰমান আহিলেই আপোনালোকে মালিনী থান পাবহি। থানখনৰ সোমোৱাৰ আগতে আপোনালোকে টিকেট কৰিব লাগিব। এনে হৈছে মালিনী থানৰ মুখ্য দুৱাৰ। ইমান ধুনীয়াকৈ বনাই থোৱা আছে নহয়। এইফালে সুবিধা অনুযায়ী লিখি থোৱাও আছে কোনটো চাইডে সোমাব লাগে কোনটো চাইডে ওলাব লাগে। আৰু সোমায়ে যিটো পৰিৱেশ আপোনালোকে দেখিব চাওকচোন কিমান ধুনীয়া। আৰু এই পৰিৱেশটো বাদেই দেৱালখনত ইমান ধুনীয়াকৈ ভগৱানৰ মূৰ্তিসমূহ বনাই থোৱা আছে নহয়। চাওক পৰিৱেশটো দেখিয়ে মনটো ভাল লাগি গ'ল। সোমায়ে এইটো পৰিৱেশ। আৰু এই মন্দিৰ ভাগক প্ৰধানত দেৱী দুৰ্গা আৰু শিৱৰ নামত উপাসনা কৰা হয় বুলি কোৱা হয়। এইটোৱে হৈছে আমাৰ মালিনী থানৰ মুখ্য মন্দিৰটো। ইমান ধুনীয়াকৈ বনাই থোৱা আছে আপোনালোকে ধৰিব পাৰিছেনে বাৰু? আৰু আমাৰ সেৱা কৰি হ'ল। এতিয়া আমাক 3 পাক ঘূৰিব দিছে এনেকৈ মন্দিৰটোৰ কাষে কাষে। এতিয়া আমি ঘূৰি আছোঁ। এপাক হ'ল, এইটো 2 নম্বৰ পাক আৰু এপাক আছে মন্দিৰটোৰ পিছফালে কিমান ওখ চাওঁ। আৰু এই মন্দিৰটোৰ পাছফালে 200 মিটাৰ ওপৰত মানে আৰু এটা মন্দিৰ নামটো হৈছে ৰুক্মিণী মন্দিৰ। এতিয়া আমি সেইটোলৈ যাওঁ ব'লক। আৰু ওপৰৰ মন্দিৰটোলৈ আহিছিলোঁ। ইমানেই ওপৰত আছে মানে ভাগৰ লাগিছে। শকত কাৰণে বেছি ভাগৰ লাগিছে। ভৰিকেইটা কাম নকৰা হৈ গৈছে। ৰহংৰো তলটো আপোনালোকে দেখিবনে বাৰু? সেইফালে বেলেগ ভাগৰ লাগিছে। ফাইনেলি পালোহি আমি মা ৰুক্মিণী মন্দিৰ, অৰুণাচল প্ৰদেশ, লোবৰ চিয়াং লিকাৱালি নহয়। আৰু এই ঠাইটুকুৰি মানে এই মালিনী নাম দিয়াৰ আগতে এটা কাহিনী আছিলে। কাহিনীটো অকণমান মই আপোনালোকক কৈ দিছোঁ। মই ভালকৈ নাজানো বাৰু, কৈছোঁৱে দেই। মানে কৃষ্ণ আৰু ৰুক্মিণীয়ে যেতিয়া বিবাহৰ পিছত এই ঠাইলৈ আহে তেতিয়া সেই পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক মানে সেৱা কৰে। তেতিয়াৰ পৰাই বোলে এই ঠাইডোখৰৰ নাম মানে মালিনী ৰাখি থয়। আৰু এতিয়া আমি মন্দিৰটোৰ পৰা ওলাই আহিলোঁ। বহুত গৰম। আপোনালোকক দেখাবলৈ অকণমান এতিয়া গৰমত আমাৰ খোপা এইফালে আমি ৰুক্মিণী মন্দিৰৰ পৰা নামি আহিলোঁ। তাতে অলপ ফটো মাৰিলোঁ। এইফালে ধুনীয়াকৈ ফটো মাৰিবৰ কাৰণে আই লাভ মালিনী থান বুলি লিখা আছে, তাতো মাৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব। আজিলৈ বাই বাই।